ঘৰৰ কিবা এটা অঘটন হৈ যায়, কিবা নঘটিবলগীয়া ঘটনা যদি হৈ আজিৰ চিম্পুল থালিখন কেৰাহী পাতি থৈছোঁ, দি দিছোঁ বিলাহী সিজিছে। নমস্কাৰ, মই পিকুমণি। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিকুমণি এণ্ড ফেচবুক পেজ পিকুমণি এণ্ডলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ডে 15 ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰান্ধি আছোঁ শুকতি মাছ, কচু আৰু বিলাহীৰ লগত শুকতি মাছ, লগতে ঘৰৰ পৰা দি পঠিওৱা মামীহঁতৰ পৰা দি পঠিওৱা অসমীয়া আলুৰ লগত বেতগাজ। আপোনালোকক দেখুৱাম আমি শুকতি মাছ, বিলাহী আৰু কচুৰ লগত কেনেকৈ ৰান্ধোঁ, আপোনালোকক দেখুৱাই যাম। তেতিয়া চাব, আৰু যিসকলে আপোনালোকে এনেকৈ ৰান্ধি খোৱা নাই আপোনালোকে খাব। গৰমত একেবাৰে ঘামি জামি ৰান্ধি আছোঁ, আপোনালোকক ৰন্ধন প্ৰণালীসমূহ কেনেকৈ ৰান্ধিছোঁ দেখুৱাবৰ কাৰণে যত্ন কৰিম। আৰু যিসকলে ভাল পায় আপোনালোকে এনেকৈ ৰান্ধি খাব পাৰে, আৰু যিসকলে শুকতি নাখায় তেওঁলোকৰ কাৰণে নহয়, আচলতে যিসকলে খায় তেওঁলোকৰ কাৰণে আপোনালোকে চাব, এনেকৈ ৰান্ধি আপোনালোকে খাব, বহুত ভাল পাব। তেতিয়া আপোনালোকক মই দেখুৱাব বিচাৰোঁ মই এতিয়া কেনেকৈ ৰান্ধিছোঁ। কচু শুকতি ভজা দেখুৱাৰ আগতে আপোনালোকক অকণমান আমাৰ ঘৰৰ বাৰী দেখুৱাব বিচাৰিছোঁ। এই বিধ মোৰ ভাগিন ল'ৰা কৰিছে, খুব ধুনীয়া বাৰী কৰিছে, গতিকে সি দি পঠিওৱা তাৰ কষ্টৰ ফল অকণমান আপোনালোকক দেখুৱাব বিচাৰোঁ। এইকেইটা বস্তু খুব ভাল পায় সি, আৰু নিজে কৰিও ভাল পায়। অকণমানি ল'ৰা, এতিয়া ডাঙৰ হ'ল, বিকম পাছ কৰিলে। আমি তাক একেবাৰে সৰুৰ পৰা ৰাখিছিলোঁ, গতিকে তাক অকণমানি নিচিনাই অনুভৱটো হৈ থাকে, জন্মৰ পৰাই পাইছোঁ। আৰু আমাৰ লগতে থাকি বিকমো পাছ কৰিলে, এয়া তাৰ কষ্টৰ ফল। সি এতিয়া আমাক এনেকৈ বাৰী কৰি খুৱাব পৰা হ'ল, আমাক দি পঠাব পৰা হ'ল, গতিকে খুব ভাল লগা কথা। আমি শিক্ষাৰ লগতে, আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাসমূহো আমাৰ খেতিয়কৰ ল'ৰা ছোৱালীয়ে হওক বা আন ল'ৰা ছোৱালীসকলেও জানিব লাগে। সেই কথাখিনিৰে এটা উদাহৰণ হিচাপে মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। সি খুব ভালকৈ পাছো কৰিছে বিকম, আৰু পঢ়াটো ভাল। তাৰ লগতে এনেকৈ কৰি যে আমাক দি পঠিয়াব পাৰিছে, মাক দেউতাকক খুৱাইছে বা নিজেও যে কৰি খাইছে, সেইটো এটা খুব ভাল লগা কথা আমাৰ কাৰণে। গতিকে অকণমান সি দি পঠিওৱা কষ্টৰ ফল বুলি ক'ম মই, আপোনালোকলৈ দেখুৱালোঁ। এইফালে আমাৰ ঘৰৰ টোপোলা জাতিলাও বহুত হৈছে, গতিকে 5 টকা দিও আমাৰ কিনোতা নাই। এইফালে আমাৰ কচু আপোনালোকক দেখুৱাইছোঁ, আৰু আকৌ আজিও দি পঠিয়াইছে, আজি মানে কালিয়ে দি পঠিয়ালে, এয়া কালি আনি দিছিলে দাদাই। বেতগাজ আকৌ জীয়াই ৰাখিছোঁ, অকণমান কাটিছোঁ, তাৰপিছত আকৌ ৰাখিছোঁ। আমাৰ বেতগাজ গতিকে জীয়াই ৰাখিছোঁ 4ডালমান, 5-6ডালমান কাটিছোঁ, বহুত ডাঙৰ হয়তো। এয়া আপোনালোকক দেখুৱাইছোঁ, বহুত ডাঙৰ। এনেকৈ অকণমান পানীত আপোনালোকে জোবাই ৰাখি দিব। এইসমূহ হৈছে ঘৰৰ পৰা দি পঠিওৱা আমাৰ টোপোলা। এইফালে ভাগিন ল'ৰা কৰা খেতি, বিট আৰু কেঁচাকৈ বিলাহীটো দি পঠিয়াব লগা হৈছে, মানে বিলাহীজোপা বেয়া হৈ গৈছে, গতিকে ইমানেই ধুনীয়াকৈ লাগিছে, কালি উপায় নাই। এয়া তাৰে কৰা কষ্টৰ ফল বিট। এইফালে আমাৰ কচু, আৰু এইফালে কুটুৰা, আৰু এয়া জাতিলাও। এইফালে কালাৰিং ফুলকবি আপোনালোকে বুলি ভাবিছে চাগে, এয়া কালাৰিং নহয়, আচলতে এই যে ৰঙা মৰিচা একেলগে দিয়াৰ কাৰণে এয়া কালাৰ লাগি গ'ল। আৰু এই গোটেই বজাৰসমূহ হৈছে আমাৰ ঘৰৰ পৰা দি পঠিওৱা, কিনা হ'লে বহুত টকা গ'লহেঁতেন। এফালেও আৰু গোটেইখিনি কৰিছে মোৰ ভাগিন ল'ৰাৰ খেতি, বহুত ভাল লাগিছে। আৰু এইফালে আমাৰ মামা ঘৰৰ টোপোলা, সৰু আলুগুটি, মানে অসমীয়া আলু, আমাৰ মামা ঘৰৰ পৰা টোপোলা। বহুত দিনৰ পাছত মামা ঘৰৰ টোপোলা পাইছোঁ, বিৰাট ভাল লাগিছে। মই 5 কেজিমান দি পঠিয়াবলৈ কৈছিলোঁ, কিন্তু ইমান নাই বুলি মামীয়ে দি পঠিয়াইছে। বহুত ধন্যবাদ থাকিল মামীদেউ। এইফালে আমাৰ আজি ঘৰৰ টোপোলা আপোনালোকক দেখুৱাইছোঁ। ইয়াত ধনিয়াও আছে, পালেং শাক, লগতে মৰিচা, আৰু এইফালে আকৌ দেখুৱাইছোঁ আপোনালোকক। খোৱাহে কথা আৰু অৰ্গেনিক ঘৰৰ শাক পাচলিসমূহ আপোনালোকক দেখুৱালোঁ। এতিয়া আপোনালোকক লৈ যাব বিচাৰিছোঁ মই কেনেকৈ শুকতি, কচু, বিলাহী দি ৰান্ধোঁ, আপোনালোকক দেখুৱাম। আৰু যিসকলে আপোনালোকে এনেকৈ খোৱা নাই খাব। এয়া আমাৰ ঘৰুৱা বজাৰে নহয় জানো, এখন বজাৰে, আৰু ক'ৰবাত বজাৰ এখনত বহিব পৰাকৈ আমাৰ শাক পাচলি দি পঠিয়াইছে। আপোনালোকক এতিয়া মই কেনেকৈ কচু, বিলাহী লগত শুকতি ৰান্ধোঁ দেখুৱাম। আৰু আলু বেতগাজৰ ভাজিও আমাৰ হৈ গৈছে, আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ৰান্ধিছোঁ। এয়া কাটি লৈছোঁ, আৰু কটাখিনি আপোনালোকক আগতে দেখুৱাইছোঁ। আৰু এয়া আজি আমাৰ বজাৰখন আপোনালোকক দেখুৱাইছোঁ। সঁচাকৈ বজাৰ লগা নাই নে, এখন বজাৰেই, আৰু মানে বজাৰ এখনত বহিব পাৰোঁ। আৰু এতিয়া মই প্ৰথমে কচুখিনি ধুই ল'লোঁ, তাৰপাছত এতিয়া মই বইল কৰিব ল'ম। বইল কৰাৰ পাছত মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া বনাম শুকতি। দেখুৱাই আছোঁ কেনেকৈ কচুৰ লগত বিলাহী দি শুকতি বনাওঁ আমি। শুকতিৰ বাবে মই বিলাহী, গ্ৰীণ আৰু ৰঙা আৰু সেউজীয়া বিলাহী, সেয়া ঘৰৰ বিলাহী, এয়া কিনা। কেৰাহী পাতি থৈছোঁ, দিব পৰা হ'ল। আৰু ইফালে আগতে বইল কৰি থোৱা কচুখিনি
আৰু ইয়াৰ লগতে আদা আৰু জলকীয়া এনেকৈ খুন্দি থৈছোঁ। আৰু এইখিনি হৈছে আমাৰ ধনিয়া পাত। আৰু আচল বস্তুটো হ'ল এইটো শুকতি মাছ, এয়া কাটি থৈছোঁ। আচল বস্তু দিছোঁ, বিলাহী সিজিছে আৰু অকণমান লাগে, কাৰণ যিহেতু মই কচু এনেকৈ বইল কৰি ৰাখিছোঁ, গতিকে বিলাহীটো অকণমান আৰু সিজিব লাগিব। বিলাহী সিজাৰ লগে লগে কচু দিম। তাৰপাছতে আমাৰ মই বনাই ৰাখিছোঁ, ৰেডি কৰি ৰাখিছোঁ। এইফালে শুকতি আৰু ধনিয়া আৰু জলকীয়া, এইফালে যদি বিলাহীটো হৈ যায় আৰু তেতিয়া কচু দি বিলাহীখিনি হৈছে আৰু গতিকে বিলাহী হোৱাৰ লগে লগে মই দি দিব পাৰিম আৰু কচু। মই আপোনালোকক দেখুৱাম, আপোনালোকে চাব। এয়া বিলাহী প্ৰায় হৈছে, গতিকে দি দিলোঁ জলকীয়া আৰু আদা দি থোৱা, আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এনেকৈ যিসকলে খোৱা নাই খাই চাব পাৰিব দেই। সিজি গ'ল, মই দি দিম এতিয়া কচু। শুকতি দিয়া হ'ল, এয়া প্ৰায় হৈ গৈছে। বিলাহী কচু শুকতি আমাৰ, মই অকণমান কচু বেছিকৈ দি খাই ভাল পাওঁ আচলতে, গতিকে অকণমান কচু মই বেছিকৈ দিছোঁ। আপোনালোকে এনেকৈ খাব পাৰিব। লগতে আছে আমাৰ আজি গুটি আলু আৰু বেতগাজৰ ভাজি, আপোনালোকক দেখুৱালোঁ। মই খুব কম তেল ব্যৱহাৰ কৰোঁ, গতিকে আপোনালোকে এনেকৈ খাই চাব, কেনেকুৱা পালে জনাব। আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। সম্পূৰ্ণৰূপে ৰান্ধি হৈ গ'ল। অকণমান আপোনালোকক পৰিৱেশন কৰি দেখুৱাব বিচাৰিছোঁ। মই এইফালে ৰান্ধিছিলোঁ শুকতি, বিলাহী, কচু দি পেলাই, আৰু ইয়াত জলকীয়া এটা লৈ লৈছোঁ। আৰু এইফালে বেত আলু ভাজি, আৰু এইফালে নেমু আছে, বিলাহী, বিট, গাজৰ, ভাত অকণমান লৈ লৈছোঁ। এনেকৈ চিম্পুলকৈ খাই বহুত ভাল পাওঁ। আৰু আপোনালোকে যিসকলে কচু, বিলাহী, শুকতি ভাজি খোৱা নাই, আপোনালোকে খাব। যিসকলে খায়, খোৱাটোনো আপোনালোকক কিনো দেখুৱাওঁ। আজি আমাৰ চিম্পল থালিখন আপোনালোকক দেখুৱালোঁ, কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যিসকলে এনেকৈ খাই পোৱা নাই, আপোনালোকে খাব। বিশেষকৈ মই শুকতি, কচু, বিলাহী ভাজি কথাটো কৈছোঁ। অকণমান আপোনালোকক মই বেক কেমেৰা কৰি পেলাই দেখুৱাব বিচাৰিছোঁ। আজি সম্পূৰ্ণ থালিখন আপোনালোকক দেখুৱালোঁ। এইফালে পুনৰ আপোনালোকক দেখুৱাইছোঁ কচু, বিলাহী, শুকতি ভাজি। কচু, বিলাহী, শুকতি ভাজি আপোনালোকক ক'লোৱে। এইফালে আজি থালিখন কেনেকুৱা পালে আপোনালোকে জনাব। এনেকৈ কোনে কোনে খাই ভাল পায় আপোনালোকে জনাব। তেন্তে খোৱাখিনি আপোনালোকক নেদেখুৱাওঁ, আমি খাই আজি চিম্পুল থালিখন আপোনালোকক দেখুৱালোঁ বেক কেমেৰা কৰি। কি অকল কোনফালে যায়? আজি ওলাই গৈছে আমাৰ দুয়োগৰাকী ছোৱালী। ঘৰত কোনো মানুহ নাই, গতিকে মই কোটিপতিৰ মালিক হৈ আছোঁ। 3 কোটি মালিক, 4 কোটি মালিক, 5 কোটি মালিক, অট্টালিকাৰ মালিক বনি আছোঁ। এইফালে আমাৰ ওলাই গৈছে আইটিসকল। অকলে আছোঁ, 3মহলীয়া ঘৰৰ মালিক। নিজে অট্টালিকা বনাব পাৰিম নোৱাৰিম সেইটো ডাঙৰ কথা নহয়, হয় নাই? অট্টালিকা এটা মালিক হোৱা, দায়িত্ব পালন কৰাটো আটাইতকৈ ডাঙৰ কাম। তলতো আচলতে মানুহ নাই, মানে গোটেই ভাৰতীয়সকলো এক্সাম যিহেতু ল'ৰা ছোৱালীবিলাকৰ শেষ হ'ল, গতিকে তেওঁলোকেও গ'লগৈ। কোনোৱে নাই, তাৰমানে তলৰ মহলতো মানুহ নাই, মাজৰ মহলতো মানুহ নাই, একেবাৰে আমি ওপৰ মহলত আছোঁ। আমি 3গৰাকী ছোৱালী গোটেই 3 মহল অট্টালিকাটো এতিয়া ৰখীয়া হৈ আছোঁ। ভালকৈ ৰখিছোঁ আৰু, কাৰণ দায়িত্ব দি গৈছে মালিকে, গতিকে দায়িত্ব অৰ্পণ কৰিছে, দায়িত্ব খুব ধুনীয়াকৈ পালন কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে অকলে যাবলৈ খুব টান পাইছে, বেয়াও লাগিছে মোৰো, কিন্তু উপায় নাই। তেওঁলোককে মই পঠিয়াইছোঁ আৰু ছোৱালী দুগৰাকী। যিহেতু মই যদি কেনেবাকৈ গুচি যাওঁ, মোক দায়িত্ব দিয়াৰ পাছত যদি মই গুচি যাওঁ, কিবা যদি হৈ যায় অঘটন, তেতিয়াতো কথাটো বহুত ডাঙৰ কথা হ'ব। গতিকে আচলতে দায়িত্ব দিছে কাৰণে গোটেই কথাখিনি অকণমান নিজে ভাবিবলগীয়াও হয়। আৰু পাৰিম বুলি ভবাৰ কাৰণে মোক চাগে বিশ্বাস কৰি পেলাই তেওঁলোকে গোটেই ঘৰখন দায়িত্ব অৰ্পণ কৰি পেলাই গৈছে। গতিকে দায়িত্ব পালন কৰাত মই কেতিয়াও বিচলিত হ'ব নোৱাৰোঁ আচলতে। যদি কেনেবাকৈ আমি ওলাই যোৱাৰ পাছত ঘৰৰ কিবা এটা অঘটন হৈ যায়, কিবা নঘটিবলগীয়া ঘটনা যদি হৈ যায়, তেতিয়াতো ডাঙৰ কথা এটা হ'ব। গতিকে আজি তেওঁলোকৰ লগত ওলাই যাব নোৱাৰাটো মোৰ কাৰণে বৰ ডাঙৰ কথা নহয়, বেয়া লাগিছে। খালি ঘৰত যদি কিবা এটা হ'লেহে আটাইতকৈ ডাঙৰ কথা হ'ব। গতিকে অকল ছোৱালী দুগৰাকীকে আজি পঠিয়াইছোঁ, অকলে আছোঁ আৰু এতিয়া মালিক অনুভৱ এটা লৈ পেলাই। 3 মহলৰ মালিক, ডাঙৰ ডাঙৰ বিলাসী গাড়ীৰ মালিক বনি আছোঁ বৰ্তমান। এয়া মালিকৰ অনুভৱটো লৈ আছোঁ। এনেকুৱা ডাঙৰ ঘৰৰ যদি মালিক হ'ব পাৰোঁ, মই চম্ভালিব পাৰিম নাই, এয়া অনুভৱ অকণমান লৈ আছোঁ আৰু। আজিলৈ আপোনালোকক ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। পুনৰ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই। তেতিয়ালৈকে আপোনালোকে সকলো ভালে থাকিব, কুশলে থাকিব। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। নেক্সট ভিডিঅ' আপোনালোকক পুনৰ আগবঢ়ালোঁ। এয়া আলু, বিলাহী আৰু বেতগাজ, এনেকৈ আপোনালোকে যিসকলে বইল কৰি পিটিকা কৰি খোৱা নাই, আপোনালোকে খাব, খুব ভাল লাগে খাই। যিসকলে খোৱা নাই আপোনালোকে খাই চাব পাৰে।
এবাৰ আপোনালোকে ট্ৰাই কৰিব পাৰে। ট্ৰাই কৰি আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। মই পুনৰ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম।